মনে তাই শুইছে মাকৰ লগত। তহঁতে নিচিঞৰিবি, তহঁতে চিঞৰিলে তাই আকৌ সাৰ পাব। তাই সাৰ পালে কান্দিব, কান্দিলে চকু পানী ওলাব আৰু তাই চকু পানীবোৰ সহ্য নহয়। মই পাগল হৈ যাওঁ, পাগল হৈ যাওঁ মই। আৰু মই যেতিয়া পাগল হৈ যাওঁ মাৰি পেলাওঁ। দেউতা কিণ্ডাৰ জয় দিয়া না, দেউতা ডেইৰী মিল্ক দিয়া না, দেউতা কিণ্ডাৰ জয় দিয়া না। মাৰ, তহঁতেও মাৰ, তহঁতে অত্যাচাৰ কৰ। সকলোৱে মিলি মাৰি মাৰি মোক শেষ কৰি পেলা। কালি কালি সেইকেইটাই মাৰি মাৰি লৈ ইলেক্ট্ৰিক শ্বক দিছে, পাগল পাগল বুলি চিঞৰি চিঞৰি জোকাইছে। কিমান কষ্ট কিমান কষ্ট পাইছো জানা। তোমাৰ ওচৰত মগু লৈ যোৱা না, তোমাৰ কোচত মোৰ থৈ সেইকেইটাই পাগল পাগল বুলি কৈ থাকে জানা। পাগল 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 পাগল। অকল পাগলেই নহয়, মই হত্যাকাৰী। কিন্তু কোনে সজালে মোক পাগল? কোনে মোক পাগল সজালে? কোনে মোক সজালে পাগল? তই 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 জানো, তহঁতে জানো কোনে মোক পাগল সজাইছে? নাজানো, তই জান, তই জানো? নাজানো। কেনেকৈ জানিবি? কাৰণ তই ৰজাঘৰীয়া। কোন মৰিল, কোন থাকিল, কাৰ ক'ত কি হ'ল তোৰ মতলব নাই। তই মাথো দুটা বস্তুৱে জান, শোষণ আৰু শাসন। মই পাগল কেনেকে? তইতো জানিবই নোৱাৰে, কাৰণ তই উচ্চ শ্ৰেণীৰ ধনী মানুহ। ডাঙৰ ডাঙৰ অট্টালিকাত বাস কৰি বিলাসী গাড়ীত ঘূৰি ফুৰা স্বাৰ্থপৰ তই। নিজৰ স্বাৰ্থৰ বাবে এই শোষণকাৰীবিলাকৰ ভাষণৰ উপাদানবোৰৰ যোগান ধৰ তই। তই কেনেকে জানিবি মোক কোনে পাগল সজালে? নাজানো। আৰু তই তোকনো কি সুধিম, তই নিজেই নাজানো তই কেনেকৈ জীয়াই আছ। কাৰণ তই দৰিদ্ৰ সীমাৰেখাৰ তলৰ দুখীয়া শ্ৰেণীৰ মানুহ। মোক পাগল কোনে সজালে? আৰে মোৰ নিচিনা 10জন মানুহ যিয়ে মোৰ দৰে জীয়াই আছে। কাৰণ সেই আন 10জন মানুহ মোৰ দৰে মধ্যবিত্ত। Yes, I am middle class. I am bloody middle class. System
এই চিষ্টেমটোৱে মোক পাগল কৰে। এই চিষ্টেমটোৱে মোক পাগল সজালে। এই চিষ্টেমটোৱে মোক শেষ কৰি দিলে। উচ্চাকাংক্ষা আন 10জন মধ্যবিত্ত ঘৰৰ ল'ৰাৰ দৰে মোৰ উচ্চাকাংক্ষা আছিল, ওখ হোৱাৰ হেঁপাহ আছিল, আকাশখন চুবৰ মন আছিল, ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব বিচাৰিছিলো মই। আকাশখন চুবলৈ বৰ মন আছিল, ঠিক ঠিক জুবিনদাৰ গানটোৰ দৰে। আকাশ চুম আকাশ চুবলে মন। আহি গলো গুৱাহাটী। মনত মনত হেজাৰটা সপোন, আশা, উচ্চাকাংক্ষা। ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান এটাত চাকৰি, চেলছ এক্সিকিউটিভ। কষ্ট কৰিলো, লাহে লাহে বিয়াও পাতিলো। প্ৰেয়সী আছিল নহয়, হাইস্কুলীয়া দিনতে প্ৰেম প্ৰস্তাৱ দি থোৱা প্ৰেয়সী। লাহে 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 প্ৰয়োজনবোৰ বাঢ়ি আহিল। লাহে লাহে এখন 4চকীয়া বাহনৰ দৰকাৰ। বেংকৰ ওচৰলৈ গ'লো, চাকৰি আছিল, বেংকে লোন দিলে, বাহন আহি গ'ল। কিমান কিমান সুখৰ দিন, বৰ ফূৰ্তি পাইছিল তাই। ঠিক তেনেতে আমাৰ মাজত টুকটুকি আহিল। টুকটুকি মৰমেৰে সৰু মুখখন তোৰ পৰা হাঁহি যেতিয়া দেউতা বুলি মাতিছিল, সকলো দুখ কষ্ট নোহোৱা হৈছিল। লাহে ভাড়াঘৰৰ ঘৰটো কঞ্জাষ্টেড লগা হ'ল। টুকটুকি ডাঙৰ হৈ আহিল নহয়, তেতিয়া প্ৰয়োজন হ'ল এটা ফ্লেটৰ। আকৌ গ'লো বেংকৰ ওচৰত, বেংকে লোন দিলে। মাজনৰ ঘৰত গাঁৱৰ মাটি বন্ধকীত থৈ ডাউন পেমেণ্টৰ পইচা আনিলো, বেংকৰ লোন, ফ্লেট আহিল। সেইদিনাখন তাই কিমান যে সুখী হৈছিল, দৌৰি ফুৰিছিল সিটো কোঠাৰ পৰা সিটো কোঠালৈ। আমাৰ ভাড়াঘৰৰ ৰুমটো এটাই ৰুম আছিল যে, বৰ কঞ্জাষ্টেড আছিল। ফ্লেটটোত সিটো ৰুমৰ পৰা সিটো ৰুম, বেলকনি, এইবিলাকত দৌৰি ফুৰি টুকটুকি যে কিমান ফূৰ্তি পাইছিল, আৰু মানুহজনীৰ মুখত যে কেনেকুৱা এটা আশা, কিমান হেঁপাহ তাৰ চকুত দেখিছিল। এনেকৈ আগবাঢ়ে আমাৰ মধ্যবিত্ত ফেমিলিবোৰৰ জীৱন। উইকেণ্ডত নিজৰ গাড়ীখন লৈ গৈ শ্বিলং, ডাউকি নতুবা সোণাপুৰৰ পাহাৰত গৈ কেইটামান ফটো মাৰি আহি পিছদিনা ছ'চিয়েল মিডিয়াত আপলোড দি সুখী হোৱাৰ নাটকখনৰ মই ভাৱৰীয়া আছিল। মাত্ৰ এটাই আশা আছিল, এদিন সকলোবোৰ ভাল হ'ব। EMI শেষ হ'ব, ধাৰ মৰিব, নিজৰ মতে জীয়াই থাকিম, সুখী হ'ম। কিন্তু নহয়, কাৰণ মধ্যবিত্ত যে দেশত মহামাৰী, অৰ্থনৈতিক মন্দাৱস্থা। পুঞ্চাতেই টাৰ্গেট হলো আমাৰ নিচিনা সৰু মধ্যবিত্ত চাকৰিয়ালকেইটা। চাকৰি গ'ল, দেৱলীয়া হ'ল। ফোনটো বাজিছিল মাত্ৰ কেইটামান কাৰণত। হেল্ল', হয় নমস্কাৰ ছাৰ, মই ষ্টেট বেংক অফ ইণ্ডিয়া জুৰুড ব্ৰাঞ্চৰ পৰা কৈছোঁ। আপোনাৰ যোৱা 3টা মাহৰ EMI পেণ্ডিং হৈ আছে, আপুনি ক'ব পাৰিব নেকি ছাৰ কেতিয়াকৈ দিব? বাইদেউ, মোৰ অলপমান অসুবিধা হৈ আছে, মই অলপ কেইদিন পিছত দি আছোঁ। আৰে কেইদিন নহয়, আপুনি এটা তাৰিখ কওক। এনেকৈ নহয়, আপুনি যদি নোৱাৰে দিবলৈ, লোন কিয় লৈছিলে? ঠিক কিছু পিছতে এটা ফোন আহিব। হয় নমস্কাৰ, মই মহিন্দ্ৰা ফাইনেন্সৰ পৰা কৈছোঁ। আজি যোৱা 4টা মাহত আপোনাৰ 4চকীয়া বাহনখনৰ কিস্তি দিয়া নাই।
অনুগ্ৰহ কৰি আপুনি ক'ব পাৰিবনে কেতিয়াকৈ দিব পাৰিব? দাদা মোৰ অলপমান প্ৰব্লেম হৈ আছে। এই আপোনাৰ প্ৰব্লেমৰ কথা শুনিবলৈ মোৰ সময় নাই। আপুনি যদি গাড়ী কিস্তি দিব নোৱাৰে গাড়ী কিয় লৈছিলে? আৰে তেওঁলোকেতো নাজানে মই কেনেকৈ জীয়াই আছো। এফালে টুকটুকি দৈনন্দিন প্ৰয়োজনবোৰ পূৰাব পৰা হৈ আহিছো, তাই চিঞৰি আছে পাপা কিণ্ডাৰ জয় দিয়া না, কিণ্ডাৰ জয় দিয়া না, ডেইৰী মিল্ক এটা দিয়া না, ক'ৰ পৰা দিম? শনিজনী আহি ওচৰত বহিলৈ কৈছে ৰাতিলৈ খাবলৈ চাউল নাই, একো নাই, কিবা এটা আনা। ক'ৰ পৰা মাহাজনৰ পুতেকে ফোন কৰি কৈছে ঐ ইমান দিনে সুতৰ পইচা কেইটাই দিয়া নাই, তোৰ মাটিখিনি লৈ ল'ম নেকি মই নিজৰ কৰি নামজাৰি কৰি? কেতিয়াবা মনত চিন্তা আহিছিল চালত চুইচাইড কৰি যাওঁ, কিন্তু মই চুইচাইড কৰিলে ইহঁতৰ কিয়? ছোৱালী চুলি কোনে ডাঙৰ কৰিব, তাই কেনেকে জীয়াই থাকিব? মানুহজনীয়ে কেনেকে? মানুহজনী কি কৰিব? তাইক ভৰণ পোষণ দিবৰ কাৰণে মানুহজনী নিজৰ দেহ বিক্ৰী কৰিবলৈ সেইবোৰে মোক পাগল কৰি দিছিল, স্তব্ধ কৰি দিছিল মোৰ বিবেচনা। মনৰ গোটেইবোৰ দুৱাৰ বন্ধ হৈ গৈছিল। আৰু তেতিয়া মাত্ৰ এটা কথা মনলৈ আহিছিল, মই কিবা এটা উপায় কৰিব লাগিব। নেমু চৰবতৰ লগত স্লিপিং টেবলেট দি ইহঁত দুটাকে শুৱাই দিলোঁ। টোপনি গ'ল ধুনীয়াকে। ৰাতি এই দুখন ভাতেৰে দুটাকে চেপি মধ্যবিত্তৰ শিকলিডালৰ পৰা মুক্ত কৰি দিলোঁ। আৰু প্ৰব্লেম নাই। বৰ মৰম লগাকে হৈ আছে যেনে তাই। এতিয়া চিঞৰাও নাই, দেউতা কিণ্ডাৰ জয় দিয়া না, দেউতা ডেইৰী মিল্ক দিয়া না, চিঞৰ নাই। শুই আছে তাই, শান্ত হৈ আছে। নিচিঞৰিবি, তহঁতে নিচিঞৰিবি তেনেকে, তাই আকৌ সাৰ পাব।